নমস্কাৰ মোৰ চেনেল কাংকানা সেল্ফ ফোৰামলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই কম অৰেল কন্ট্ৰাসেপ্টিভ পিলৰ বিষয়ে আমি সাধাৰণতে দেখিবলৈ পাওঁ যে বহুতো মহিলাই অৰেল কন্ট্ৰাসেপ্টিভ পিল লয় যাৰ কাৰণে মই আজি এইটো ভিডিঅ'জ লৈ আহিছো যাতে তেওঁলোকক মই সাৱধান কৰিব পাৰো তেওঁলোকে জানে যে সাইড এফেক্ট কি হ'ব পাৰে আৰু কেনেকুৱা কন্ডিশনত তেওঁলোকে অৰেল কন্ট্ৰাসেপ্টিভ পিল ল'ব নালাগে আৰু তেনেকুৱা কন্ডিশনবোৰ হ'ল যেনেকৈ যদি মহিলাগৰাকী প্ৰেগনেন্ট হয় তেওঁৰ যদি বয়স 40 বছৰতকৈ ওপৰ হয় আৰু তেওঁৰ যদি ডায়াবেটিছৰ হিষ্ট্ৰী আছে নাইবা তেওঁৰ পৰিয়ালৰ কোনোবাৰ ডায়াবেটিক হিষ্ট্ৰী আছে তেন্তে তেনেকুৱা মহিলায়ো অৰেল কন্ট্ৰাসেপ্টিভ পিল ল'ব নালাগে আৰু যদি তেওঁৰ জন্ডিস হৈ আছিলে লাষ্ট 6 মান্থৰ পৰা মানে লাষ্ট 6 মাহৰ পৰা যদি তেওঁৰ জন্ডিস হৈ আছিলে তেন্তে তেনেকুৱা মহিলায়ো অৰেল কন্ট্ৰাসেপ্টিভ পিল ল'ব নালাগে লগতে যদি মহিলাগৰাকীৰ হাৰ্টৰ কিবা প্ৰবলেম আছে নাইবা তেওঁ যদি নিজৰ বাচ্চাক গাখীৰ খুৱাই আছে তেন্তে তেনেকুৱা মহিলায়ো অৰেল কন্ট্ৰাসেপ্টিভ পিল ল'ব নালাগে এনেকুৱা কিছুমান কন্ডিশন আছে যাৰ কাৰণে যেনেকুৱা কন্ডিশনত বাধা দিয়া হয় যে আপুনি অৰেল কন্ট্ৰাসেপ্টিভ পিল ল'ব নালাগে আশা কৰোঁ আপোনালোকে বুজি পাইছে এইখিনি বস্তু আৰু লগতে ইয়াৰ কিছুমান সাইড এফেক্ট আছে যেনেদৰে অৰেল কন্ট্ৰাসেপ্টিভ পিল ল'লে প্ৰথমতে আপোনালোকে চাব পাৰে যে কাৰ্ডিওভাস্কুলাৰ ডিজিজ হ'ব পাৰে মানে আপোনাৰ হাৰ্টৰ লগত থকা কিছুমান হাৰ্টৰ লগত ৰিলেটেড কিছুমান বেমাৰ হ'ব পাৰে যদি আপোনাৰ বয়স 35 ইয়াৰ্ছতকৈ ওপৰৰ হয় মানে 35 বছৰৰ যদি আপুনি ওপৰ হয় তেন্তে আপোনাৰ কাৰ্ডিওভাস্কুলাৰ ডিজিজ হ'ব পাৰে মানে হাৰ্ট ৰিলেটেড প্ৰবলেম থাকিব পাৰে আৰু লগতে যদি আপোনাৰ হাই ব্লাড কোলেষ্ট্ৰল লেভেল আছে তেন্তে হেনুকা মহিলাৰ ক্ষেত্ৰতো আৰু যিয়ে স্মোক কৰে যে সিগাৰেট খায় বা এনেকুৱা স্মোকিং কৰে তেনেকুৱা মহিলায়ো হেইটোৰ হাই ৰিস্কত থাকে যে তেওঁলোকৰো হাৰ্টৰ প্ৰবলেমে দেখা দিব পাৰে যদি অৰেল কন্ট্ৰাসেপ্টিভ পিল লয় তেওঁলোকে আৰু দ্বিতীয়তে দেখা যায় যে অৰেল কন্ট্ৰাসেপ্টিভ পিল ল'লে মহিলাগৰাকীৰ ওবেসিটি হোৱা দেখা যায় ওবেসিটি মানে তেওঁৰ ওজনটো বৃদ্ধি পায় আগতকৈ বেছি বৃদ্ধি পায় অৰেল কন্ট্ৰাসেপ্টিভ পিল লোৱাৰ বাবে আৰু তৃতীয়তে আমি দেখিবলৈ পাওঁ যে গল ব্লাডাৰৰ কিছুমান বেমাৰ দেখা পোৱা যায় যদি অৰেল কন্ট্ৰাসেপ্টিভ পিল বেছিকৈ লৈ থাকে লগতে সাৰ্ভাইকেল কেঞ্চাৰ হোৱাৰ চান্সটো বাঢ়ি যায় যদি অৰেল কন্ট্ৰাসেপ্টিভ পিল তেওঁলোকে ফ্ৰিকুৱেন্সিটো বেছিকৈ মানে ফ্ৰিকুৱেন্সিটো বেছি হয় অৰেল কন্ট্ৰাসেপ্টিভ পিল ইউজ কৰা তেন্তে সাৰ্ভাইকেল কেঞ্চাৰ ডেভেলপ হোৱাৰো তেওঁলোকৰ বেছি চান্স থাকে আৰু ইয়াৰ নেক্সট সাইড এফেক্টটো হ'ল মাইল্ড হাইপাৰটেনশ্যন মানে কেনেকুৱা যে তেওঁলোকৰ প্ৰেছাৰটো বাঢ়িব পাৰে মানে ব্লাড প্ৰেছাৰটো বাঢ়ি যাব পাৰে যেতিয়া অৰেল কন্ট্ৰাসেপ্টিভ পিল তেওঁলোকে লৈ থাকে কিন্তু যেতিয়া তেওঁলোকে ডিসকণ্টিনিউ কৰে সেইটো সাবসাইড হৈ যায় মানে কমি যায় সেইটো ভয় খাব নালাগে কিন্তু সেইখিনি সময় যেতিয়া অৰেল কন্ট্ৰাসেপ্টিভ পিল লৈ থাকে তেওঁলোকৰ কিন্তু এটা মধ্যমীয়া যিটো ব্লাড প্ৰেছাৰ আছে সেইটো হ'ব পাৰে মাইল্ড হাইপাৰটেনশ্যন বুলি আমি কওঁ সেইটো হ'ব পাৰে লগতে যদি আপুনি বাচ্চাক গাখীৰ খুৱাই আছে তো বাচ্চাক যেতিয়া গাখীৰ খুৱাই থাকে তেতিয়া গাখীৰৰ যিটো পৰিমাণ যেটো কোৱান্টিটি সেইটো কমি যাব পাৰে যদি আপুনি অৰেল কন্ট্ৰাসেপ্টিভ পিল লৈ থাকে যেতিয়া আপুনি বাচ্চাক গাখীৰো খুৱাই আছে আৰু লগতে আপুনি অৰেল কন্ট্ৰাসেপ্টিভ পিল লৈ আছে তেন্তে আপোনাৰ গাখীৰৰ পৰিমাণটো যিটো কোৱান্টিটি থাকে সেইটো কমি যাব পাৰে তো এনেকুৱা কিছুমান সাইড এফেক্ট আছে অৰেল কন্ট্ৰাসেপ্টিভ পিলৰ যেটো আমি জানিবলগীয়াটো খুবেই প্ৰয়োজন আশা কৰোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি বহুত কথা জনাবলৈ পাইছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব নাপাহৰিব আৰু লাইক কৰিলে মই বেছি উৎসাহ পাওঁ মানে ভাল ভিডিঅ'জ আনিবৰ কাৰণে বা টপিকবোৰ এনেকুৱা ল'ব পাৰোঁ যেটো সমাজৰ সহায় হয় আৰু মই মোৰ ফালৰ পৰা কিবা এটা আপোনালোকক দিব পাৰোঁ যেটো আপোনালোকে বেলেগৰ লগতো শ্বেয়াৰ কৰিব পাৰে সো আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু তেতিয়ালৈকে হাঁহি থাকক সুস্থ থাকক নমস্কাৰ